মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ কৰিলে এটা মাহ। বৃহস্পতিবাৰে তেওঁৰ কাৰ্যকালৰ প্ৰথমটো মাহ সম্পূৰ্ণ কৰে, য'ত বহুতো নিৰ্ণায়ক পদক্ষেপেৰে ভৰপূৰ আছিল। মুখ্যতঃ কোভিড-19ৰ বিৰুদ্ধে যুঁজ, ড্ৰাগছ আৰু গৰুৰ চোৰাং ব্যৱসায়ৰ ওপৰত আৰু লগতে প্ৰশাসনক অধিক সক্ৰিয় কৰাৰ কাৰণে লোৱা পদক্ষেপৰ বাবে উল্লেখনীয়। অসম গণ পৰিষদ আৰু UPPLৰ সৈতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে এনে এক সময়ত দায়িত্ব গ্ৰহণ কৰিছিল যেতিয়া কোভিড-19 মহামাৰীৰ দ্বিতীয় ঢৌ শীৰ্ষত আছিল। কোভিড-19 কাৰফিউ আৰু নতুন নিষেধাজ্ঞাৰ অধীনত এই 30 দিনত শৰ্মাই দুটা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক প্ৰায় 16 বছৰৰ পিছত শান্তি আলোচনাৰ দুৱাৰ পুনৰ মুকলি কৰা আৰু অসমৰ তেল উৎপাদক ৰাজ্য হিচাপে ইয়াৰ শতিকা পুৰণি স্থিতিৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত এক শোধন আৰু বিপণন কেন্দ্ৰলৈ উলিয়াই অনা। এয়া হৈছে 2187 কোটি টকাৰ বিনিয়োগৰ সৈতে যি এতিয়ালৈকে যিকোনো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত ৰাজ্যখনৰ আটাইতকৈ বৃহৎ বিনিয়োগ। ছাত্ৰ নেতা হিচাপে কৰ্মোদ্যমী হিচাপে পৰিচিত শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ নতুন অৱতাৰত নিজকে মানদণ্ড অধিক উন্নত কৰিছে আৰু এতিয়ালৈকে সক্ৰিয় শাসন 24 ঘণ্টাই প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি পালন কৰি আহিছে। প্ৰথমতে দ্ৰুত সিদ্ধান্ত লোৱাৰ বাবে এতিয়া প্ৰতি বুধবাৰে নিয়মীয়াকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰা হয়। শৰ্মাই জিলাসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰৰ বাবে অভিভাৱক মন্ত্ৰীৰ নিযুক্তি কৰিছে, যাৰ উদ্দেশ্য হৈছে দ্ৰুত আৰু কাৰ্যকৰী প্ৰকাৰে শাসন প্ৰদান কৰা আৰু কেবিনেটৰ সকলো 13জন সদস্যই তেওঁলোকৰ বিভাগৰ দায়িত্ব পালন কৰাৰ উপৰিও অভিভাৱক হিচাপে কাম কৰিব আৰু তেওঁলোকৰ আবণ্টিত জিলাসমূহৰ সামগ্ৰিক বিকাশৰ বাবে দায়বদ্ধ হ'ব। দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু তেতিয়াৰ পৰাই অসম আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে অভিযান চলাই আহিছে। 31 মে'লৈকে আৰক্ষীয়ে 120টা গোচৰ ৰুজু কৰে আৰু কেইবা কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ উপৰিও ৰাজ্যজুৰি 223জন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে। যোৱা বছৰ মহামাৰীৰ প্ৰথম ঢৌৰ সময়ত স্বাস্থ্যমন্ত্ৰী হিচাপে তেওঁ যি কৰিছিল তাৰ পৰাই হিমন্ত বিশ্ব শৰ্মা আৰু এতিয়াৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কেৱল টেষ্টিং আৰু টীকাকৰণৰ ক্ষেত্ৰত অধিক আক্ৰমণাত্মক হোৱাই নহয়, লগতে শিশুসকলক সহায় কৰিবলৈ চৰকাৰী সমৰ্থন ঘোষণা কৰিছে। যিসকলে পিতৃ-মাতৃ বা উপাৰ্জনকাৰী অভিভাৱক দুয়োকে কোভিড-19ত হেৰুৱাইছে, ইয়াৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত চৰকাৰে শিক্ষা, বৃত্তিমূলক, নিযুক্তিমুখী প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে কন্যা সন্তানৰ বিবাহৰ ক্ষেত্ৰত আৰ্থিক সহায় আগবঢ়াব। অসম চৰকাৰে কোভিড নিয়ন্ত্ৰণৰ যুঁজখনত এক নিৰ্ণায়ক সফলতা আমি লাভ কৰা বুলি ক'ম, কাৰণ বিচনা, অক্সিজেন আৰু ICU থাকিলে মৃত্যুৰ হাৰ নিজেই কমি আহিব। প্ৰাইভেট নাৰ্ছিং হোমত অন্ততঃ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত লোক যোৱাৰ প্ৰয়োজন নাথাকিব। আলফা স্বাধীনৰ দ্বাৰা অপহৃত হোৱা ONGCৰ এজন কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যসকলক সান্ত্বনা দিবলৈ শৰ্মাই যি পদক্ষেপ লৈছে তাৰ ফলস্বৰূপে পৰেশ বৰুৱাই শৰ্মাৰ আকুল আবেদনৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই 48 ঘণ্টাৰ ভিতৰত ৰিতুল শইকীয়াক মুকলি কৰি দিয়ে। চৰকাৰৰ অগ্ৰাধিকাৰ তালিকাৰ শীৰ্ষত আছে বছৰটোৰ ভিতৰত 1 লাখ চৰকাৰী চাকৰি প্ৰদান কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা মহিলাসকলে লোৱা ঋণ মাফ কৰা। চৰকাৰে আন এটা গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ লৈছে, যিয়ে বানপানীৰ ক্ষতি মূল্যায়ন আৰু আন্তঃগাঁথনি মেৰামতিৰ প্ৰক্ৰিয়াবোৰ সৰল কৰিব। লগতে মুখ্যমন্ত্ৰী হিচাপে এই এটা মাহৰ কাৰ্যকালত কেইটামান বিভ্ৰান্তিও দেখিবলৈ পোৱা গ'ল। এমাহতে মন্ত্ৰী সঞ্জয় কিষাণ আৰু অশোক সিংঘালৰ দপ্তৰত ব্যাপক কেলেংকাৰী, অপ্ৰতিৰোধ মূল্য বৃদ্ধি, লক্ষণীয় পদক্ষেপ আজিলৈকে গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। অসম চুক্তি আৰু NRCৰ ক্ষেত্ৰত সঘনে স্থিতি সলনি, স্ববিৰোধী পদক্ষেপ গ্ৰহণ কৰাই হৈছে এটা মাহৰ কাৰ্যকালৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালৰ বিফলতা। ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আছে আন কেইবাটাও প্ৰত্যাহ্বান। বান খহনীয়ামুক্ত অসম, বিদেশীমুক্ত অসম, দুৰ্নীতিমুক্ত অসম, প্ৰদূষণমুক্ত অসম, NRC, 1 লাখ চৰকাৰী চাকৰি প্ৰদান, কাগজ কল, বৃহৎ নদী বান্ধ, কোভিড নিয়ন্ত্ৰণ, এইসমূহ প্ৰত্যাহ্বান আগত লৈ কেনেদৰে আগন্তুক সময়ৰ কাৰ্যকাল চলাই নিব হিমন্ত বিশ্ব শৰ্মাই, সেয়া হ'ব এতিয়া লক্ষণীয়। অৱশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বাকী থকা সময়হে নিৰূপণ কৰিব অসম তথা অসমীয়াৰ ভৱিষ্যতৰ ৰূপৰেখা। ব্যুৰ ৰিপৰ্ট, বাতৰি ৱৰ্ল্ড।